पुलिस मते रायकम साखिया तुम जय पेन बीरटा केलंगा टेंगसी पिनी धानश्री ahawar hati केमालंग longle arlo kipipjoi AK-47 hele amu kereng chokkep rasir cap lapen SLR hele amu hini pistol magazine hini lapen pumni hand granite kipur damsi raikom sakhia tum chepare deng pondo raikom sakhi pen pachini ponateng labangso hele amu lapen granite ke non head jong dimasa okchun pran asong mahang kepathek DNLT asong pusi honthe pon pusi nang pachini dun আজি সন্ধিয়া এটা খবৰৰ ভিত্তিত আমি ডিফু পুলিচ ষ্টেচনৰ পৰা ধনশিৰি ৰিজাৰ্ভ ফৰেষ্টত আমি এটা সাৰ্চ অপাৰেশ্যন কৰোঁ আৰু সেই সাৰ্চটোত আমি কিছু সংখ্যক এমিনেশ্যনছ তাৰপিছত দুটা গ্ৰেনেড AK-47 এটা মেগাজিন আৰু তিনিটা পিষ্টলৰ মেগাজিন আদি কৰি কিছু ডেটোনেটৰ আৰু কিছু এক্সপ্ল'চিভ আমি পাওঁ আৰু আমি গম পোৱা তথ্য অনুসৰি এই গোটেই সামগ্ৰীখিনি DNLTৰ বুলি আমি ভাবিছোঁ এইটো তদন্ত অব্যাহত আছে এতিয়া মাটিত পুতি থোৱা অৱস্থা হৈছে এইটো একজেক্টলি কোৱাটো টান কিন্তু কিছুদিনটো হৈছে কাৰণ কিছু ৰাষ্টিং হৈছে কিছু বস্তু মামৰ লাগিছে আৰু একচুৱেলি বেছি পুৰণা হৈ গ'লে ঘামি যায় ভিতৰতো ঘামা আছিলে ডেম্প আছিলে গতিকে এটলিষ্ট 3-4 মাহটো মিনিমাম এতিয়াতো এই তথ্যটো এনেকুৱাকৈ এতিয়া গম পোৱা নাযায় আমি এই বিষয়ে চলি আছো কথা পাতি আছো বাকি তদন্তৰ কালতে পিছত গম পোৱা যাব Thank you.